কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত শ্ৰীকৃষ্ণৰ শিক্ষাৰ মূল কথা। জীৱন যুদ্ধৰ উদ্ভূত ঘাই কথাৰ সমাধান। সেই ঘাই কথাৰ ভিতৰৰ ঘাই কথা জীৱনৰ কৰ্তব্যৰ বাধ্যতা। অৰ্জুনৰ মন হঠাৎ পাৰ্থিৱ সম্বন্ধৰ মায়ামোহত অভিভূত হৈ পৰিল। কৃষ্ণই অৰ্জুনৰ কৰ্তব্যৰ সাৰথী স্বৰূপে সেই কৰ্তব্যৰ কথা তেওঁক সোঁৱৰাই দিছিল। কাৰণ সেইটো কৃষ্ণৰ কৰ্তব্য, নতুবা উপদেশক সাৰথী কৃষ্ণও কৰ্তব্যৰ পৰা পিছলি পৰিলহেঁতেন। দুৰ্যোধনক প্ৰমুখ্য কৰি কৌৰৱসকলে পাণ্ডৱক হেজাৰ প্ৰকাৰে অন্যায় আৰু অনিষ্ট কৰিছিল। ৰাজ্যৰ ৰাজপাটৰ প্ৰকৃত অধিকাৰী যুধিষ্ঠিৰক সেই অধিকাৰৰ পৰা বঞ্চিত কৰিছিল। জ্ঞাতিবধ আৰু ৰক্তপাতৰ হাত সাৰিবলৈ পাণ্ডৱে সাম্ৰাজ্যৰ মাথোন শেহত 5খন গাঁও খুজিছিল। তাকো দুৰ্যোধনে নিদিলে। কৃষ্ণই দুই দলক মিলাবলৈ অহোপুৰুষাৰ্থ কৰিছিল আৰু সেই কাৰ্যৰ নিমিত্তে মধ্যস্থ হৈ কৌৰৱৰ কাষলৈ গৈছিল। তেওঁৰ কথা শুনকচাৰি কৌৰৱে তেওঁক বন্দী কৰিবলৈহে বিচাৰিছিল। যতুগৃহ দাহ, দ্ৰৌপদীৰ বস্ত্ৰহৰণ, অন্যায়, পাশাখেল, বনবাস দিয়া ইত্যাদি নানা অন্যায় অত্যাচাৰ কৌৰৱে পাণ্ডৱৰ ওপৰত কৰিছিল। শান্তিৰ অৰ্থে সেই আটাইবোৰ অন্যায় কাটি কৰি থৈ যুধিষ্ঠিৰে পাঁচ পাণ্ডৱলৈ 5খন গাঁও খুজিছিল। তাৰ উত্তৰত দুৰ্যোধনে বেজী এটাৰ মূৰত থাকিব পৰা মাটিৰ কণো নিদিওঁ বুলি ক'লে। এনেবোৰ চেষ্টা বিফল হোৱাৰ পিছত নিতান্ত বাধ্য হৈ কৰিবলগীয়া যুদ্ধৰ মাজলৈ আহি অৰ্জুনে হঠাৎ নকৰোঁ বুলি হাতত ধনুষৰ পেলাই দি কৰ্তব্যৰ পৰা পিছলি মনুষ্যত্ব হেৰুৱাবলৈ গৈছিল। এনেস্থলত তেওঁক তেওঁৰ কৰ্তব্য সোঁৱৰাই দিয়াটো ভগৱন্ত কৃষ্ণৰেই কৰ্তব্য কাৰ্য। সেই দেখি অৰ্জুনক তেওঁ প্ৰথমে দুষাৰ কথাকে টান মাতেৰে ক'বলৈ বাধ্য হৈছিল। কুটস্থা কচমলমিদং বিষমে সমুপস্থিতম অনাৰ্য জ্যেষ্ঠ স্বৰ্গম কীৰ্তি কৰমৰ্জুন ক্লৈবং মাস্মগম পাৰ্থ নৈতত্ব তস্যুপপদ্যতে ক্ষুদ্ৰং হৃদয় দৈবলং তত্তু বাৰ্তিষ্ঠ পৰন্তপ। অৰ্থাৎ হে অৰ্জুন, এনে সংকটৰ সময়ত আৰ্য বিগৰ্হিত নৰকৰ হেতু অখ্যাতিজনক এই মোহ ক'ৰ পৰা আহি তোমাৰ গাত লাগিল হে পাৰ্থ? ক্লৈব্য অৰ্থাৎ নপুংসকৰ দৰে কাতৰতা অৱলম্বন নকৰিবা। এনে ক্লৈব্য তোমাৰ যোগ্য নহয়। এতেকে হৃদয়ৰ তুচ্ছ দৌৰ্বল্য পৰিত্যাগ কৰি যুদ্ধ কৰিবলৈ উঠা। মানুহ যেতিয়া শোকত মগ্ন হয় তেতিয়া তাৰ বুদ্ধি স্থিৰ নাথাকে। কৰ্তব্য অকৰ্তব্যৰ বিচাৰ সি কৰিব নোৱাৰে। তাৰ মনত ধন প্ৰাণ সকলো তুচ্ছাতিতুচ্ছ যেন লাগে। সেই শোকৰ উৎপত্তি ক'ত? শোক হয় কিয়? অৰ্জুনে আত্মীয়সকলৰ মৃত্যু অনিবাৰ্য ভাবিলে। তুচ্ছ ৰাজ্যলোভত সেইসকলৰ মৃত্যু অনুচিত বিবেচনা কৰিলে। আত্মীয়সকলক দেখি তেওঁৰ হৃদয়ত মমত্বৰ সঞ্চাৰ হ'ল। শোকে তেওঁৰ হিতাহিত বিবেচনা, ধৰ্মাধৰ্ম বিচাৰ কৰিবৰ বিবেচনাক ঢাকি পেলালে। মমত্বই শোকৰ কাৰণ। অবিদয়া অৰ্থাৎ অজ্ঞানতাৰ পৰাই মমত্বৰ উদ্ভৱ। কোনো বস্তু বা কোনো মানুহলৈ যিমান সৰহ মমতা থাকে তাৰ অভাৱত বা অভাৱৰ আশংকাত যিমান শোক উৎপন্ন হয়। অবিদ্যাই জ্ঞানক আবৃত কৰি পেলাই। জড় শৰীৰত আত্মজ্ঞান কৰাই অবিদ্যা। দেহৰ বিনাশত অৰ্জুনে আত্মীয়সকলৰ বিনাশ বুলি ভাবিলে। এনে জ্ঞান জীৱৰ স্বাভাৱিক। দেহাত্মজ্ঞানৰ নিমিত্তেই জীৱই অহংকাৰক আশ্ৰয় কৰি কৰ্তাৰূপে কৰ্ম কৰে আৰু দেহৰ বিনাশতে আত্মাৰ বিনাশ বুলি ভাবে। সেইবাবেই ভগৱন্তই যাতে অৰ্জুনৰ অবিদ্যা নাশ হৈ মনত জ্ঞানৰ উদয় হয় আৰু সেই বিনাশী জড় দেহৰ মমতা গুচি আৰু তেনে দেহৰ অভাৱৰ নিমিত্তে উৎপন্ন হোৱা শোক মোহ আদি দূৰ হৈ স্বধৰ্মোচিত কৰ্তব্য কৰ্ম নিৰ্লিপ্তভাৱে তেওঁ কৰিব পাৰে, তাৰে উপদেশ গীতাত দিছিল। আমাৰ মহাপুৰুষে ঘোষাটো গদগদ কণ্ঠৰে সেই কাতৰ প্ৰাৰ্থনাকে কৰিছে। ঈশ্বৰ প্ৰাপ্তিৰ 4টা ঘাই বাট: জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, যোগ মাৰ্গ আৰু ভক্তি মাৰ্গ। যদিও এই 4টা বাট সুকীয়া, তথাপি চাৰিওৰো মুখ্য লক্ষ্য
একেটাই, অৰ্থাৎ ঈশ্বৰ প্ৰাপ্তি বা মুক্তি। প্ৰথমটো বাদ কৰ্ম। মানুহে প্ৰথমতে কৰ্মত প্ৰবৃত্ত হয় সাংসাৰিক আৰু ইন্দ্ৰিয় সুখাদি লাভৰ প্ৰেৰণা। ইয়াতকৈ সুখ প্ৰেৰণাত মানুহে কৰ্ম কৰে ইহলোকৰ সুখ বিচাৰি নহয়, পৰলোকৰ। তেতিয়া কৰ্মৰ ফল ভোগৰ আকাংক্ষা হয় পৰলোকত। কৰ্মৰ চূড়ান্ত অৱস্থাত কৰ্মকৰ্তাই তাৰ ফলাকাংক্ষা নকৰি কৰ্ম কৰি যায় আৰু তাৰ ফল ঈশ্বৰৰ সমৰ্পণ কৃষ্ণা প্ৰণমস্ত। ইয়াকে গীতাত বোলা হৈছে নিষ্কৰ্ম কৰ্ম। কিন্তু কৰ্মানুষ্ঠান নকৰি কোনো নিষ্কৰ্মী বোলা হৈছে নিষ্কাম কৰ্ম। কিন্তু কৰ্মানুষ্ঠান নকৰি কোনো নিষ্কৰ্মী হ'ব নোৱাৰে। কৰ্ম নকৰি একেবাৰে ত্যাগীৰ আসনত উঠি প্ৰকৃত ত্যাগী হৈ সিদ্ধি লাভ কৰিব নোৱাৰে। ন কৰ্মণা মনাৰ স্তম্ভ নৈকস্যম্যং পুৰুষো সুপ্তে ন সংসনাদেৱ সিদ্ধিং সমাধিকস্যতি। অৰ্থাৎ পুৰুষে কৰ্মৰ অনুষ্ঠান নকৰি নৈষ্কম্য অৱস্থা পাব নোৱাৰে আৰু ত্যাগতো সিদ্ধি প্ৰাপ্ত নহয়। অৰ্থাৎ কৰ্মৰ ভিতৰেদি ত্যাগী হ'ব লাগিব, কৰ্ম ত্যাগৰ দ্বাৰাই নহয়। কিয়নো কৰ্ম ত্যাগ কৰা সম্পূৰ্ণৰূপে অসম্ভৱ। এইবাবে ভগৱন্তই কৈছে তস্মাদসক্ত সততং কাৰ্যং কৰ্ম সমাচাৰ অসক্তো হাস্যৰণ কৰ্ম পৰমাৎপন্তি পুৰুষ। অৰ্থাৎ তুমি ফলাভিসংগ ৰহিত হৈ সদায় অৱশ্যে কৰণীয় কৰ্মানুষ্ঠান কৰা। অনাসক্ত হৈ কৰ্ম কৰিলে পুৰুষে মোক্ষ লাভ কৰে। মানুহে, আনকি জ্ঞানী মানুহেও নিজৰ স্বভাৱৰ বশীভূত হৈ কৰ্মত প্ৰবৃত্ত হয়। স্বভাৱক কোনেও অতিক্ৰম কৰিব নোৱাৰে। জীৱই ঘাইকৈ মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ এই চাৰিটি অন্তৰেন্দ্ৰিয়ৰ সংযোগেৰে কৰ্ম সম্পাদন কৰে। পাঁচোটি জ্ঞানেন্দ্ৰিয় শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ এই পাঁচোটা বিষয়ৰ যুগত বাক, পানী, পাত, বায়ু আৰু উপস্থৰৰ দ্বাৰাই মানুহ কৰ্মত পৰিচালিত হয়। জীৱৰ জাগ্ৰত অৱস্থাত পাঁচোটা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰাই পাঁচোটা বিষয়ৰে সৈতে সাক্ষাৎ হয়। সেই সাক্ষাৎ বা সম্বন্ধ মনৰ সহায়ত হয়। মন চাৰিটা অন্তৰেন্দ্ৰিয়ৰ ভিতৰত এটা অন্তৰেন্দ্ৰিয়। মনৰ যোগ নহ'লে পঞ্চ বিষয়ৰে সৈতে পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ সম্বন্ধ নহয়। পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰাই যেতিয়া মনৰ সৈতে পঞ্চ বিষয়ৰ সাক্ষাৎ হয় তেতিয়া সেই বিষয়বোৰ বুদ্ধিত স্থিৰীকৃত হয় আৰু চিত্তত উদ্বোধন প্ৰাপ্ত হৈ অহংকৰ্তা এনে জ্ঞানৰ দ্বাৰাই কৰ্মত প্ৰবৃত্তি জন্মায় আৰু পিছত বাক, পানী ইত্যাদি কৰ্মেন্দ্ৰিয়ৰ দ্বাৰাই কৰ্ম নিষ্পন্ন হয়। পূৰ্ব জন্মাৰ্জিত কৰ্মসংস্কাৰ মনৰ প্ৰৱৰ্তক বা চেষ্টা উৎপাদনকাৰক। সেইবাবে জীৱই কৰ্ম নকৰি থাকিব নোৱাৰে। এই এটা কৰ্মচক্ৰ। এই চক্ৰ উলংঘন কৰাই টান। কিন্তু যদিও জীৱৰ কৰ্ম পৰতন্ত্ৰ, তথাপি সৎ বা অসৎ কৰ্ম সম্পাদন কৰা বিষয়ত মানুহৰ স্বাধীনতা আছে। মানুহ আন আন বিষয়ত আন জীৱৰ দৰে হ'লেও জ্ঞানৰ বিষয়ত সেইবোৰতকৈ শ্ৰেষ্ঠ। শাস্ত্ৰত কৈছে আহাৰে নিদ্ৰা ভয়ং মৈথুনঞ্চ সামান্যমেতৎ পশু ভিন্নৰানাম জ্ঞানং হি তেষামধিকো বিশেষ জ্ঞানহীনা পশুবি সমানা। অৰ্থাৎ আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন বিষয়ত মানুহ আৰু পশু